আৰু দিব বিচাৰিছোঁ এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ। লামডিং আৰক্ষীৰ এক বিশেষ সাফল্যৰ গোপন সূত্ৰৰ পম খেদি বৃহত্তৰ পৰিমাণৰ নিচাজাতীয় টেবলেট আৰু বটল জব্দ কৰিবলৈ সক্ষম হৈছে। আজি লামডিং নেতাজী পথৰ হোটেল ঋষিকাত বহু পৰিমাণৰ কফ চিৰাপ আৰু নিচাজাতীয় টেবলেট জব্দ কৰিবলৈ সক্ষম হৈছে। 301 নম্বৰ ৰুমত 621টা কফ চিৰাপ আৰু 6432টা টেবলেট নিশা প্ৰায় 10 বজাত জব্দ কৰে লামডিং আৰক্ষীয়ে। এই নিচাজাতীয় সামগ্ৰীৰ লগত জড়িত মানিক পাল নামৰ ব্যৱসায়ীজনক আটক কৰে। পৰৱৰ্তীত সোধপোছ অব্যাহত কৰি আৰু কোন জড়িত আছে এই ব্যৱসায়ৰ লগত ওলাই পৰিব। যি হোদে মই তাকে কওঁ। হয় স্যার। স্যার আজি আপনার ড্রাগস ধরিছে তার কি কব স্যার? নহয় একচুৱেলি আমি গধূলি 6:30 বজাত মোক DSP মেডাম দীপ্তি মালিয়ে ফোন কৰি জনালে যে এনেকৈ লামডিং এইটো নেতাজী পথৰ হোটেল ঋষিকাত বহুত পৰিমাণৰ মানে কফ চিৰাপ আৰু এইবিলাক ড্ৰাগছ জাতীয় মানে নিচাজাতীয় টেবলেট আছে মজুত। মোক ইমিডিয়েট পাৰ্টিলৈ যাব লাগে। সেইমতে মই পাৰ্টিলৈ ইমিডিয়েট তাত গ'লোঁ। গৈ মেমৰ সৈতে আমি হোটেলখন লজ এটা সময়ত লজ আছিলে, এতিয়া কিন্তু লজ নহয়, তেওঁলোকে থকা ঘৰ বনাইছে, লজটো বন্ধ হৈ গৈছে। আমি চাৰ্চ কৰিলোঁ, চাৰ্চ কৰোঁতে হোটেল নম্বৰ ৰুম নম্বৰ 301ত আমি টোটেল 621টা আমি চিল বটল পাইছোঁ, এইটো কফ চিৰাপ, আৰু টেবলেট আমি কেপচুল আমি পাইছোঁ 6432টা। আৰু সেইবিলাক আমি এজ পাৰ NDPSৰ মানে এই প্ৰচিডিঅ'ৰ মতে আমি চিজ কৰিছোঁ। আৰু তাতে আমি জেগাতে যিখিনি প্ৰচিডিঅ'ৰ আমি অবজাৰ্ভ কৰিব লাগে চাইক'টিক ছাবষ্টেঞ্চৰ মতে, সেইমতে আমি প্ৰচিডিঅ'খিনি কৰি আমি হয়তো এটা মানুহজন যিজন এই কেছৰ লগত জড়িত মানিক পাল, তেওঁকো আমি এৰেষ্ট কৰিছোঁ আৰু তেওঁক আমি ইতিমধ্যে থানাত লৈ আহিছোঁ আৰু আইনমতে তেওঁৰ ওপৰত ব্যৱস্থা ল'বৰ কাৰণে। কাকিৰ পৰা বোলে অনুভৱ আছে বোলে যেন। একচুৱেলি তেওঁ এতিয়ালৈকে মই ষ্টেটমেণ্টখিনি লোৱাই নাই, তেওঁক আমি আনিছোঁ, এতিয়া ষ্টেটমেণ্ট ল'মহে। শুনিছোঁ মানে কাকিৰ পৰা তেওঁ আনে বুলি কৈছে। এতিয়া গোটেই ডিটেইলছ কথাখিনি মই সোধপোছ কৰাৰ পিছতে গম পাম যে কাকিৰ পৰা আনিছে নে ক'ৰ পৰা আনিছে। যদি সেই বস্তুটো জনাৰ পিছতে বাকী ব্যৱস্থাটো কৰিব। স্যার লামডিঙৰ ভিতৰত স্যার এনেকুৱা দিনৰ পৰা মানে চলি আছে, কিন্তু বাট লামডিং মানে প্ৰশাসনে মানে খবৰটো পোৱা নাই, কিন্তু SP মেডামে স্যাৰ খবৰটো পাইছে। নহয় একচুৱেলি কথা হ'ল কি, বস্তু কিছুমান ধৰক চিক্ৰেটলি এইবিলাক কিছুমান চ'ৰ্চ আছে, তেওঁলোকৰ চ'ৰ্চ আছে, মোৰো চ'ৰ্চ আছে। মোৰ চ'ৰ্চকেইটাই হয়তো এইটো গম নাপায়, বাইদেউ মেডামৰ চ'ৰ্চে হয়তো এইটো বস্তু গম পাই তেওঁক ক'লেগৈ। আৰু কেতিয়াবা কি হয়, মোক ফোনত নাপায়, মোৰ ফোনত কেতিয়াবা নেটৱৰ্ক নোপোৱাৰ কাৰণে মোক নাপায়, DSP মেডামক কয়, থানা বেলেগক ক'লেতো তেওঁলোকেতো কামবিলাক কৰিব নোৱাৰিব বুলি ভাবে নেকি। গতিকে স্যার লামডিঙৰ যদি কিবা প্ৰব্লেম হয়, যদি আপোনাৰ যদি স্যাৰ নেটৱৰ্ক যদি প্ৰব্লেম থাকে, তেনেহ'লে স্যাৰ কাক ফোন কৰিব? লামডিঙৰ যদি কোনোবা যদি প্ৰব্লেম হয়? নহয় একচুৱেলি নেটৱৰ্কটো সদায় হেৰি হৈ নাথাকে। কেতিয়াবা মই হাইৱেত যাওঁ, হাইৱেত গ'লে তাত নেটৱৰ্ক নাপাওঁ, কিন্তু টাউনৰ মাজত থাকিলে মই নেটৱৰ্ক পাই যাওঁ। মই আজি পাছবেলা কাৰণে হেৰিয়ত আছিলোঁ, টাউন হাইৱেত মই পেট্ৰলিং কৰি আছিলোঁ, ইলেকশ্যনৰ কাৰণে অলপ মানে এৰিয়া ডমিনেশ্যনত আছিলোঁ। গতিকে সেইটো কাৰণে মই নেটৱৰ্ক মোক পোৱা নাছিলোঁ, যাৰ কাৰণে হয়তো মোক খবৰ দিব নোৱাৰি মেমক মানে খবৰ দিলে বা হেডকোৱাৰ্টাৰ খবৰ দিলে, আৰু সেইমতে মেম আহি গ'ল। আৰু মেম আহি পিনি তেওঁ পোৱাৰ পিছত মোক মানে আহি পাই পিনি মোক লগে লগে জনালে। মই পাৰ্টিলৈ স্যার 18 তাৰিখ স্যাৰ ইলেকশ্যন, কিন্তু ইলেকশ্যনৰ ভিতৰত এনেকুৱা এটা মানে পালে মেমে স্যাৰ এইটো আপুনি কি ক'ব? নহয় এইবিলাকতো ধৰক মানে মনে মনে কিছুমানে এইবিলাক বস্তু মানে কৰি আছে। আমি যদি আগতে গম পালেতো আমি সেইবিলাক আগতেই বস্তুবিলাক মানে ধৰি মেলি মানে তেওঁৰ ওপৰত একশ্যন ল'লোহেঁতেন, কিন্তু খবৰ পোৱা অলপ দেৰি হ'ল। যদি খবৰটো আগতে পালে আমি আগতে এইবিলাক কাম কৰি ক্লিয়াৰ কৰিলে ধৰি। স্যাৰ অপৰাধীজন কি বহুত দিনৰ পৰা মানে এই ড্ৰাগছৰ কাৰবাৰটো কৰি আছে নেকি স্যাৰ? একচুৱেলি বহুত দিনৰ পৰা কৰিছে নাই মই ইমানখিনি নাজানো, কিন্তু মই ধৰক ইয়াত অহাও বেছি দিন হোৱা নাই। মই টাউনখন পূৰা মানে ঘূৰি আছোঁ যদিও মই এই বস্তুবিলাক গম পোৱা নাই যে এনেকৈ কোনোবা হেৰিয়ত মানে ড্ৰাগছৰ বিজনেছ কৰি আছে বা এনেকুৱা নিচাজাতীয় কফ চিৰাপ বিক্ৰী কৰি আছে অবৈধভাৱে, এইবিলাক গম মানে। স্যাৰ লামডিঙতো বহুত হোটেল আছে, কিন্তু হোটেলবিলাকতে মানে তেওঁলোকে বেয়া কামৰ কাৰণে স্যাৰ ব্যৱহাৰ কৰি আছে, স্যাৰ অসামাজিক কামৰ কাৰণে। স্যাৰ আপুনি কি ক'ব স্যাৰ? এতিয়া আমিতো হোটেল প্ৰায় চেক কৰোঁ, আমি ফিজিকেলি চেক কৰোঁ, উইথ মানে ডকুমেণ্ট চেক কৰোঁ। হোটেলে সদায় আমাক 9টা বজাৰ পিছত তেওঁলোকৰ দিনটো মানে সেইদিনা যিমান মানুহ হোটেলত আছে সেইবিলাকক টোটেল এড্ৰেছ আমাৰ ইয়াত দিয়ে, বহি দিয়ে। আমি সেই বহি চেক কৰি কিছুমান যি সন্দেহী হয় আমি সেইবিলাক হোটেলত গৈ আকৌ চেক কৰোঁ। গতিকে আমিতো বৰ্তমানলৈকে যিখিনি চেক কৰি আছোঁ আমি তেনেকুৱা ধৰণৰ সন্দেহী পোৱা নাই। ঠিক আছে।